হেল্ল' বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ এডুকেশ্যনেল ক্ৰিছ ইউটিউব চেনেলটোত। চাওক বন্ধুসকল 2024 বৰ্ষৰ যিটো SSC জিডিৰ নতুন ভেকেঞ্চি আছিল সেইটো আহি গ'ল। তো আজিৰ পৰা আপোনালোকৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈছে। তো আপোনালোকে চাব পাৰিছে এই নটিছখন আজি আহিছে আৰু আজি এই যিটো ৱেবছাইট আছে সেইখন মুকলি হৈ গৈছে। আপোনালোকে আজিৰ পৰা এপ্লাই কৰিব পাৰিব। ঠিক আছে, আপোনালোকে ইয়াতে চাব পাৰিছে, ইয়াতে লিখি দিয়া আছে চাওক, আজিৰ পৰা অৰ্থাৎ 5/9/2024 পৰা 14/10/2024লৈকে ইয়াৰ এপ্লাই প্ৰক্ৰিয়াটো চলিব। ঠিক আছে, লাষ্ট ডেট হৈছে 14 তাৰিখ, অক্টোবৰ মাহৰ 14 তাৰিখে ইয়াৰ লাষ্ট ডেট। আৰু লাষ্ট ডেট ফৰ অনলাইন ফি পে'মেণ্ট, তাৰমানে পইচা জমা দিয়া লাষ্ট ডেট হৈছে 15 তাৰিখ। ঠিক আছে, আপোনালোকে চাব পাৰিছে এপ্লিকেশ্যন ফৰ্ম কাৰেকশ্যন আপোনালোকে এই 5/11/2024 পৰা 7/11/2024লৈকে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন কাৰেক্ট কৰিব পাৰিব। এই যিটো ৰিক্ৰুটমেণ্ট আছে এই ৰিক্ৰুটমেণ্টটোৰ এক্সামটো হ'ব, কম্পিউটাৰ বেছ টেষ্টটো হ'ব জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ মাজত। ঠিক আছে, 2025 চনত। ঠিক আছে, তো নেক্সট আপোনালোকে কি ইম্পৰ্টেণ্ট আছে আপোনালোকে জানি থওক। এইবাৰ যিটো SSC জিডি এক্সাম হ'ব, এই SSC জিডি এক্সামটো 13টা ৰিজনেল লেংগুৱেজত হ'ব। ঠিক আছে, যেনেকুৱা আমাৰ এছামিছ আছে, বেংগলী, গুজৰাটী, কানাডা, এইবিলাক ভাষাত আপোনালোকক হ'ব। আপোনালোকে চাব পাৰিছে। তাৰপিছত আপোনালোকে কৈ দি আছোঁ যে আপোনালোকৰ যিটো ভেকেঞ্চি আছে ভেকেঞ্চিখিনি কিমান দিয়া আছে চাওক। আপোনালোকে চাব পাৰিছে BSFৰ কাৰণে টোটেল ভেকেঞ্চি দি আছে 15,654টা, CISFৰ কাৰণে টোটেল ভেকেঞ্চি দি আছে 7,145টা, CRPFৰ কাৰণে টোটেল ভেকেঞ্চি দি আছে 11,541টা, SSBৰ কাৰণে দি আছে। আপোনালোকে চাব পাৰিছে এনেকৈ নিৰ্দিষ্টকৈ দি আছে চাওক আপোনালোকে। আৰু ওপৰত আপোনালোকে দেখা পাইছে এইটো ইয়াৰ যি স্কেলটো, লেভেলটো আপোনালোকে ইয়াতে দেখা পাইছে, আপোনালোকে চাই ল'ব। ঠিক আছে, টোটেল ভেকেঞ্চি হ'ল 39,000, আপোনালোকে ইয়াতে দেখা পাইছে নিশ্চয় 39,481টা। ঠিক আছে, 39,481টা নতুন ভেকেঞ্চি আছে। এই পদখিনি আপোনালোকৰ টেণ্টেটিভ হয়, এই ভেকেঞ্চিখিনি আকৌ বাঢ়িব পাৰে। ঠিক আছে, গোটেই অল ইণ্ডিয়াত ইউনিয়ন টেৰিটৰী আৰু ষ্টেটসমূহৰ মাজত এই পদখিনি ভাগ হৈ যাব। আমাৰ অসমৰ কাৰণে বেলেগকৈ পষ্ট দিয়া আছে। মষ্ট ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে আপোনালোকে এজ লিমিটখিনি জানি লওক। এজ লিমিট কিমান আছে? এজ লিমিটটো হৈছে 18 পৰা 23 বছৰ ইয়াৰ এজ লিমিটটো। ঠিক আছে, আৰু এই 1/1/2025 মতে আপোনালোকৰ 18 পৰা 23 বছৰ হ'ব লাগিব। ঠিক আছে, আপোনালোকে ইয়াতে ক্লিয়াৰলি চাব পাৰিছে কেণ্ডিডেট যিবোৰে এপ্লাই কৰিব পাৰিব সেইবোৰে 2002 চনৰ 2 জানুৱাৰীৰ আগত জন্মগ্ৰহণ কৰা হ'ব নালাগিব, আৰু 2007 চনৰ 1 জানুৱাৰীৰ পাছত জন্মগ্ৰহণ কৰা হ'ব নালাগিব। ঠিক আছে, আপোনালোকে ইয়াতে SC ৰিলেক্সেশ্যনখিনি চাব পাৰিছে। আপোনালোকে SC STৰ কাৰণে SC ৰিলেক্সেশ্যন 5 বছৰ আছে। ঠিক আছে, অৰ্থাৎ আপোনালোকে 18 পৰা 23 বছৰ আৰু ইয়াতে 5 বছৰ ৰিলেক্সেশ্যন পালে SC ST ৰ 28 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে OBCখিনি চাব পাৰিছে। OBCখিনি 3 বছৰ ৰিলেক্সেশ্যন দিছে, গতিকে 23 বছৰ হ'লে এইফালে 3 বছৰ যোগ কৰিলে 26 বছৰ। ঠিক আছে, 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, বাকীখিনি দি আছে আপোনালোকে চাব পাৰিছে। তাৰপিছত নেক্সট কি দি আছে আপোনালোক কৈ দি আছোঁ। NCC চাৰ্টিফিকেট থাকিলে আপোনালোকে এনেকুৱা বেনিফিট পাব। ঠিক আছে, C চাৰ্টিফিকেট থাকিলে 5%, B চাৰ্টিফিকেট থাকিলে 3%, আৰু A চাৰ্টিফিকেট থাকিলে 2% আপোনালোকে মাৰ্কছ পাব। ঠিক আছে, তাৰপিছত আপোনালোকে পে'মেণ্ট দিব লাগিব 100 টকা। ঠিক আছে, 100 টকা পে'মেণ্ট দিব লাগিব। তাৰোপৰি আপোনালোকে ST, এক্স ছাৰ্ভিচমেন, SC এই কেণ্ডিডেটবোৰে আপোনালোকৰ পে'মেণ্ট দিব নালাগে। ঠিক আছে, কোনো পে'মেণ্ট দিব নালাগে। তাৰপিছত আপোনালোকে জানি লওক মষ্ট ইম্পৰ্টেণ্ট কথাটো চাওক। এইখিনি ছেকশ্যন থাকিব। এটা আপোনালোকৰ এই জিডিৰ এক্সামটোত 4টা ছেকশ্যন আছে। পাৰ্ট A দি আছে জেনেৰেল ইণ্টেলিজেন্স এণ্ড ৰিজনিং। ঠিক আছে, ৰিজনিঙৰ পৰা 20টা কুৱেশ্যন থাকিব, 40 নম্বৰ থাকিব। পাৰ্ট B আছে জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছ, ইয়াৰ পৰা থাকিব 20টা কুৱেশ্যন 40 মাৰ্ক। আৰু পাৰ্ট C আছে এলিমেণ্টাৰী মেথমেটিক্সৰ পৰা 20টা কুৱেশ্যন 40 নম্বৰ থাকিব। ইংলিছ আৰু হিন্দী আপোনালোকে যিকোনো এটা ল'ব পাৰে, তাৰ ভিতৰত 20টা কুৱেশ্যন থাকিব 40 নম্বৰ। টোটেল টাইম আছে 60 মিনিট। ঠিক আছে, 60 মিনিটত 80টা কুৱেশ্যন থাকে। ঠিক আছে, আৰু 160 নম্বৰ। ঠিক আছে, আৰু প্ৰত্যেকটা কুৱেশ্যন 2 নম্বৰকৈ থাকে। আৰু যোৱা বছৰ আপোনালোকৰ এইটোত 1/4 নিগেটিভ আছিল। ঠিক আছে, অৰ্থাৎ 0.25কৈ নিগেটিভ আছিল। নেক্সট আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট পইণ্টটো জানি লওক যে ইয়াতে যিটো PST অৰ্থাৎ ফিজিকেল হ'ব, ফিজিকেলটো 5 কিলোমিটাৰ হ'ব ল'ৰাৰ কাৰণে, 24 মিনিটৰ ভিতৰত ৰানিং কৰিব লাগিব। আৰু ফিমেলৰ 1.6 কিলোমিটাৰ 8.5 মিনিটৰ ভিতৰত। ঠিক আছে, আপোনালোকৰ হাইটটো মেল হ'লে আপুনি 170 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু ফিমেল হ'লে 157 চেণ্টিমিটাৰ হ'ব লাগিব। কিন্তু ইয়াৰে আমাৰ অসমৰ কাৰণে 165 চেণ্টিমিটাৰ হ'লে হৈ যাব। ঠিক আছে, আপোনালোকে চাব পাৰিছে অল কেণ্ডিডেটছ বিলংগিং টু চিডিউল ট্ৰাইবছ ST হতে আপোনালোকে মেল হ'লে 162.5 হ'লে হ'ব, আৰু ফিমেল হ'লে 150.0 হ'লে হ'ব। নৰ্থ ইষ্টাৰ্ণৰ যিবোৰ ট্ৰাইবছ কেণ্ডিডেট আছে, ঠিক আছে, চিডিউল ট্ৰাইবছৰ কেণ্ডিডেট ST কেণ্ডিডেট আছে, সেইবোৰে 157 হ'লে হ'ব, আৰু ফিমেল হ'লে ইমান হ'লে হ'ব। ঠিক আছে, তাৰপিছত আপোনালোকে যিমান আমাৰ অসমৰ কেণ্ডিডেট আছে, অসমৰ কেণ্ডিডেট মিনিমাম SC OBC এইবোৰ 165 হ'ব লাগিব। ঠিক আছে, 165 হ'লেহে আপোনালোকে ইয়াৰ বাবে যোগ্য হ'ব। ঠিক আছে, নেক্সট আপোনালোকৰ বডি 80 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু 5 চেণ্টিমিটাৰ ফুলা হ'ব লাগিব। ঠিক আছে,
আৰু যদি আপোনালোকে আসামৰ পৰা বিলং কৰে তেনেহ'লে আপোনালোকৰ 78 চেণ্টিমিটাৰ হ'লেও বডিটো হ'লেও আপোনালোকৰ হৈ যাব, কিন্তু 5 চেণ্টিমিটাৰ ফুলাব লাগিব, ঠিক আছে। নেক্সট কথাটো হ'ল আপোনালোকৰ এইটো যিটো এক্সামটো হ'ব, ফাৰ্ষ্টতে আপোনালোকৰ CBT এক্সাম হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব, তাৰপিছত আপোনালোকে ফিজিকেল হ'ব, PST হ'ব, তাৰপিছত আপোনালোকে DME হ'ব, ঠিক আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু ডিটেইল মেডিকেল, ঠিক আছে। এইটো হ'ব আৰু এইখিনিয়ে হৈছে আপোনাৰ এইটো প্ৰক্ৰিয়া। তাৰপিছত আপোনালোকে এপইণ্টমেণ্ট লেটাৰ পাই যাব, ঠিক আছে। আৰু যিবোৰ কেণ্ডিডেটে আমাৰ SSC GD প্ৰিপাৰেশ্যন কৰিব, তো আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব পাৰে। আমাৰ চেনেলটোত নিয়মীয়া হৈ SSC মেথছ, GK, ৰিজনিং এইবোৰ দি থকা হ'ব, ঠিক আছে। তো আপোনালোকে আমাৰ চেনেলটোৰ সৈতে জড়িত হৈ থাকিব, ঠিক আছে। ধন্যবাদ।